Hello friends, welcome back to my YouTube channel. নতুন মালটা কিনিছো মানে এইটো মানে ইউটিউবত টকাৰে কিনিলো। এটা 1 নম্বৰ গাজা, 2 নম্বৰ কথা হৈছে কি মালটো হৈছে সেকেন্ড হ্যান্ড। এটা কি কওঁ মানে ভিডিও এটা বনাই দিও বুলি ভাবিছো। মালটো কিনিছো যেতিয়া ভিডিওটো বনাই দিও ন। ভিডিও সিটা বনাবলৈ এইটো মালটো কিনিছো। আৰু বিএ কলেজখন মোৰ ঘৰৰ ওচৰতে। এইকণতে গলে পায় বাইক সাইক নালাগে সাইকেল লৈ যাব পাৰি। গতিকে মালটো কিনি দিলো আৰু উঠাই দিলো মালটো। গতিকে কেনেকা হৈছে মই এটা সিনেমেটিক শট এটা দেখাইছো আৰু এইটো গাজা দে মই ইউটিউবৰ টকাৰে মাৰিছো যে এইটো গাজা ইউটিউবৰ কোনো ঘণ্টা টকা পোৱা নাই মই ওকে এতিয়া আহক ভিডিওটো আৰম্ভ কৰো তোমাৰ কথা ভাবিলেই জানা জুনা এতিয়া মানে এই মালটো যে কিনিলো মালটোতো কিবা এটা নাম ৰাখিব লাগিব ন নাম নাৰাখিলেতো নহব ন নামটোতো কিবা এটা ৰাখিব লাগিব মালটো মানে ভিডিও চিডিও বনাবলৈ কৰিবলৈ কিনিছো ওচৰৰ কিবা প্ৰতিভা থকা মানুহবিলাকক উলিয়াই আনিবলৈ এতিয়া এই মালটো যে আছে এই মালটোতো কিবা এটা নাম ৰাখিব লাগিব ন নাৰাখিলেতো নহব গতিকে এই মালটোৰ নাম হৈছে জিনটি এই চাইকেলখনৰ নামটো হৈছে জিনটি আজিৰ পৰা আপোনালোকে সকলোৱে অহা প্ৰতিটো ভিডিঅ'ত জিনটিৰ সহযোগ পাব গতিকে চেনেলটো যদি ভাল পাইছে সাবস্ক্ৰাইবটো কৰিব আৰু ভাল লাগিছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব বুজিছে না মামাৰ ভাগিন যেতিয়াতো সাবস্ক্ৰাইবটো কৰিবই লাগিব ন গতিকে সাবস্ক্ৰাইবটো কৰিব আৰু মোৰ জিনটিটো কেনেকুৱা লাগিছে ক'ব জিনটি নামটো ক'ৰ পৰা আহিল মানে মোৰ নিজতকে ভাল পোৱা নাম মানে নিজতকে বেছি ভাল পাওঁ কাৰোবাক পাইছিলোঁ এতিয়াও পাওঁ কাৰোবাক এনেকুৱা মানে বহুতে সুধিব পাৰে বোলে জিনটি নামটো কিয় ৰাখিলে জিনটি নামটো ক'ৰ পৰা আহিল কি কথা কি বতৰা গতিকে সকলোখিনি কথা কৈ আছোঁ আচলতে কাৰোবাক নিজতকৈও অধিক ভাল পাইছিলোঁ সেইটো কাৰণে মানে এটা উৎসাহ পাবৰ কাৰণে এটা মানে চিহ্ন ৰাখিবৰ কাৰণে মোৰ লগত আছে এতিয়াও জীয়াই জিনটি গম পাইছে চাগে নিজতকৈ ভাল লগা কোন হ'ব আপোনালোকে ভুল নুবুজিব যে মই নামটো জিনটি থলোঁ কিবা থলোঁ কিন্তু থ'বই লাগিব কাৰণ উৎসাহ লাগে না চ' প্লিজ আপোনালোকে ভিডিঅ'টো চাই পেলাই ভাল পাইছে যদি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই